হেল্ল' গাইজ, তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে কেনে আশা কৰোঁ ভালে আছে। তো মই এতিয়া যাই আছোঁ হাউলি ৰুটত। তো সমঝা। তো আপোনালোকে থাম্বনেইল চাই কিনে গমেই পাইছে। তো মোৰ দিদিৰ ছোৱালী আজি বাৰ্থডে হয়, তো সেইটো বাৰ্থডে পাৰ্টি চেলিব্ৰেট কৰিব সেইকাৰণে যাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিব লাষ্ট কৰি, তো স্কিপ নকৰি কিনি। তো আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ভিডিঅ'টোত আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো বলক যাওঁ, হাউলিত যাই কিনে এতিয়া লগ পাই আছোঁ আপোনালোকক। আৰু এতিয়া অলপমান চিনেমেটিক শ্বট চাই লওক। তো ফাইনেলি গাইজ হাউলি আহি পাই গ'লোঁ। তো এতিয়া বাছত যাব লাগে। তো গাড়ীতে বাইকেদি যাব নিদিয়ে, মকা ভোলা নিছোঁ তো সেইকাৰণে বাইকেদি যাব নিদিয়ে। তো বাছত লাগে। তো আগত বাছ আছে, তো বলক সোনকালে যাওঁ, আকৌ বাছটো নাপাওঁ। বাছত বহি গ'লোঁ এতিয়া। তো যাব লাগে, আপোনালোকে চাইছে তো একদম খালী হয় বাছ। তো কিমান টাইম বা লাগব যাওঁতে, তো বলক যাওঁ এনেকৈ আৰু। তো যায়ে আছে, টাইম নালাগে যাৱাৰ। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকক আৰু স্কিপ নকৰি কিনে। তো ফাইনেলি গাইজ বাছৰ পৰা নামিলোঁ। এতিয়া আকৌ খোজকাঢ়ি যাব লাগে। তো সন্মুখত ষ্টেচন আছে, ষ্টেচন তো খোজকাঢ়ি যাব লাগে। তো বলক খোজকাঢ়ি যাই থাকোঁ। আৰু এইটো হ'ল বিশাল, তো বিশাল মেগা মাৰ্কেট। তো আপোনালোকে এতিয়ালৈকে চাইছে নে নাই, এইটো বিশাল হয়। তো বলক খোজকাঢ়ি যাই থাকোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি ৰেল লাইন পাই গ'লোঁ গাইজ। তো ৰেল থিয় হৈ আছে। তো ৰেলৰ তল দি যাব লাগিব এতিয়া, একেবাৰে ভেজাল গাইজ। তো আচ্ছা বলক তল দি যাই কিনে আকৌ এইফালে পিলপিলিত যাব লাগিব। তো বহুতো খোজকাঢ়ি আহিলোঁ। তো এতিয়া পিলপিলিত যাব লাগিব। তো পিলপিলিত যাই কিনি আপোনালোকৰ ঘৰত যাই একেবাৰে দেখাই আছোঁ। লওক আগত পাৰ হৈ লওক। আহিলোঁ, বাপৰে বাপ, পিঠত লাগি গ'ল পালোঁ অলপমান। উপায় নাই, কি আৰু যাব লাগিব অলপ। আগত পিলপিলি আছে। তো ইয়াতেও অভাৰ ব্ৰিজ হৈ আছে। তো বহুত ডাঙৰ হৈ আছে। তো আপোনালোকে তো ব্ৰিজটো হৈ কিনে বহুতে আচ্ছা ঠিক ভাল হৈছে। তো আমাৰ তো এনেকুৱা এটা হাউলিতে হ'লেও ভাল হ'ল। তো হাউলিত বা কেতিয়া হ'ব। इसकी मौका भोला পাই গ'লোঁ গাইজ দিদিৰ ঘৰ হয়। তো আপোনালোকক দেখাই আছোঁ কাৰ বাৰ্থডে হয়। আৰু দিদি ইয়াতে তাতে ৰান্ধি আছে। रहा नहीं जाता तड़प ही ऐसी है ना अच्छा বাৰ্থডে গাৰ্ল মোৰ লগত বহি আছে। তো মইনা আপোনালোকে চাইছে তাৰ আজি বাৰ্থডে হয়। তো মইনা কেনে লাগিছে বাৰ্থডে আজি? তোমাৰ বাৰ্থডে বঢ়িয়া লাগছে। তো মোৰ লগত আছে মইনা আজি বাৰ্থডে। কেক কাটবা না? কেক কাটবা? তো কেক কাটিবই অলপমান পিছতে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। তো মইনা কৈ দিয়াচোন যে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। লাইক শেয়ার কমেন্ট করে দিন। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেমিস্টার সাবস্ক্রাইব করে দিন। ছাবস্ক্ৰাইব সাবস্ক্রাইব ক'ব না, ছাবস্ক্ৰাইব কৰি আছে। তো ছাবস্ক্ৰাইব কৰি দিব। তো মইনাই কৈছে যদি আপোনালোকে তো আৰু ভিডিঅ'টো চাই থাকক। अच्छा গাইজ তো বাৰ্থডে গাৰ্ল এইটো চবকেইটা পাব আহিছে। अच्छा तो उससे मेरा क्या फायदा আপোনালোকে চাই থাকক। এই আদিল হয়তো আদিল এই যে মেনাছ, এই জিয়া আৰু এই মইনা কিউট মইনা আবি। তো মইনা তোমাৰ আজি বাৰ্থডে। তো মইনা হয় অলপমান পিছতে কেক কাটিব। তো আপোনালোকে ভিডিঅ'টো ভালকৈ যেতিয়া যাব লাগে তো কেক কাটিব তাতে। তো আপোনালোকে চাব তো কেকটো কেনেকৈ কাটি अच्छा কাটিব। তো আপোনালোকক দেখাই আছোঁ আৰু কেনেকৈ সজাইছে আপোনালোকক সেইটো দেখাই আছোঁ। বলক যাওক কেকটো এতিয়া কাটিব।
কটা হৈ গ'ল এতিয়া ভাত খাব দি আছে ठीक है समझ गया লগত তাৰপিছত ভিডিঅ'টো আজিৰ কাৰণে এইখিনি তো ইয়াতে খাব দিছে তো কি আইটেম আছে আপোনালোকক দেখাই আছোঁ তো চিকেন আছে তাৰপিছত পোলাও ভাত আছে দালি আছে আৰু ভাত আছে ए रहा नहीं जाता तड़प ही ऐसी है ना বহুত টেষ্টি হৈছে তো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে তো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব থেংক ইউ